টিহুত ভয়ংকৰ পথ দুৰ্ঘটনা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত সোমাল নৈশ বাছ টিহুৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভাল্লা চকত পুৱতি নিশা নৈশ বাছৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় কোচবিহাৰৰ মাথাভাঙাৰ পৰা বাইহাটা অভিমুখী AS17 C6559 নম্বৰৰ বাছখন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত লুটি বাগৰ মাৰে ৫৫ গৰাকী যাত্ৰী কঢ়িয়াই অনা বাছখনৰ বহুজন যাত্ৰী গুৰুতৰভাৱে আহত হয় আহত যাত্ৰীসকলক টিহু আৰু নলবাৰী চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৮জন শিশু আৰু মহিলা যাত্ৰীও থকা বাছখন দুৰ্ঘটনাত পতিত হয় পুৱতি নিশা প্ৰায় ৩:৩০ ঘটনাস্থলীত উপস্থিত হৈ টিহু আৰক্ষী আৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰে দুৰ্ঘটনাত পতিত যাত্ৰীক কথমপি প্ৰাণ রক্ষা পড়ে বহু যাত্রী অ্যাক্সিডেন্ট আমরা কুচবিহারতে আইছি কুচবিহারতে যাইতেছি আমরা বাইরে চালিয়ে যাব কাজে এই গাড়িটা রিজার্ভ ছিল এই গাড়ি রিজার্ভ ছিল গাড়িটা যখন কোনো গাড়ি ছিল রাস্তা ড্রাইভার করে এই যে গাড়ি অ্যাক্সিডেন্ট ঘটনা কিমানজন মানুহ আছিল ইয়াত মানুষ ছিল 55-60 জন মতো কিবা হৈছে না মানুষের এমনি খুব ক্ষয়ক্ষতি হয়েছে কিন্তু মারা যায় না মানে পুরো ক্ষয়ক্ষতি হয়েছে আপনি প্যাসেঞ্জার আছেন আমি প্যাসেঞ্জার